সকলোকে আৰু আজি আমাৰ শ্বিলঙত মেঘালয়ত আমাৰ দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনত মানে আমি এই ৰুমৰ পৰা ওলালোঁ জাষ্ট এতিয়া প্ৰায় 9:45 হ'ল। তথাপিতো আমি আছিলোঁ মনচুন হোটেল, শ্বিলঙৰ পুলিচ বজাৰৰ ইয়াতে আছে ওচৰতে মনচুন হোটেল, তাতে আছিলোঁ আৰু ভালেই আৰু মানে ঠিক ঠাক আৰু থাকিব পাৰি। আমি মানে যোৱাবাৰো ইয়াতে আছিলোঁ সেইকাৰণে এইখনতে মানে বিচাৰিলোঁ আৰু আজি আমি যাবলৈ মানে ৰেডি হৈছোঁ আৰু মানে কালিলৈ একো প্লেনিং বনোৱা নাই। আজি প্লেনিংটো বনালোঁ যে এখন ইয়াতে ফৰেষ্ট এখন আছে মাওফলাং চেক্ৰেট ফৰেষ্ট বুলি, আজি তাতে গৈ আছোঁ। আজি বতৰটো ভাল, একো মানে এতিয়ালৈকে বৰষুণৰ একো নাই, ৰ'দে ওলাই আছে আৰু এতিয়া আমি এনেকৈ গৈ আছোঁ আৰু চাই থাকিব। Hey kid, don't ever let them get inside your head. They'll tell you what to do in life instead of everything you know that you could get. Don't let them guide your life towards regret. I'll fight for what I love with every breath. My past is filled with things I won't forget. I use them all to push me to my best. So treat the worst of times just like a test. If only I could go back in time, I'd tell myself that everything will end up alright. Just push yourself. ইয়াতে মানে এই ফৰেষ্টখনত ইয়াতে মেঘালয় ইয়াতে ওচৰ পাজৰ যিখিনি মানুহ আছে ইয়াতে মানে আধ্যাত্মিক কথা ইয়াৰ কোনো মানে সোমালে কোনো ধৰণৰ বস্তু লৈ আহিব নোৱাৰে ভিতৰৰ পৰা, বাঁহেই হওক এটা পাত দোকান পাতে হওক কিবাই হৈছে একো এটা বস্তু আপুনি লৈ আহিব নোৱাৰে, ভাঙিব নোৱাৰে, ছিঙিব নোৱাৰে, গছৰ পাতো ছিঙিব নোৱাৰে। এনেকুৱা ধৰণৰ মানে সিহঁতৰ পৰম্পৰা আছে, মানে কিছুমান মান্যতা আছে আৰু এনে ভালে লাগে। কিন্তু মানে বেছি এনে কোনোবা চাব আহিলে বেছি চাব লগা নাই। কোনোবাই যদি মানে অকণমান হিষ্টৰীৰ ফালৰ পৰা অকণমান বেছি আগ্ৰহী, অকণমান গছ গছনিৰ প্ৰতি মানে বেছি আছে, তেওঁলোকে চাব পাৰে। মানে বটানিকেল তেনেকুৱা আছে আৰু চেক্ৰেট ফৰেষ্টখনৰ পৰা আহি এতিয়া আমি এটা বেলেগ এটা ঠাইত সোমাইছোঁ মানে সোমাইছিলোঁ এতিয়া যাবই ওলাইছোঁ। ঠাইটো আছিলে এটা ইনষ্টাগ্ৰামৰ ভাইৰেল স্পট, এইটো এনেকুৱা ৰাস্তাৰ কাষত যে এইটো পানী বৈ থাকে সেইটোত ইয়াত আহিলোঁ আৰু দেখিতো গম পাইছে কেনেকুৱা বৰষুণ। আমাৰ মানে একদম অৱস্থা নোহোৱা গৈছে, ৰেইনকোটৰ কাম নাই আৰু বহুত বৰষুণ। কিবাকৈ আহিছোঁ আৰু এতিয়া যাওঁগৈ। আমি সেই জেগাটোৰ পৰা আহি এতিয়া প্ৰায় 2টা বাজিল, প্ৰায় 5টা বাজিল। আমি এখন হোটেলত মানে খোৱা লোৱাখিনি কৰিলোঁ, খোৱা লোৱা কৰি এতিয়া তাৰমানে ডাইৰেক্ট ঘৰলৈ যাম আৰু মাজতে কোনো ৰখাৰখি নকৰোঁ আৰু ৰখি কিনে আমি দেৰি হৈ যাব। 5টা ইয়াতে বাজিলে ঘৰ পাওঁতে আৰু কিমান দেৰি হয় ঠিক নাই, আৰু বৰষুণটো অকণমান আহি আছে। এতিয়া ঠিক আছে, এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ যি আছে সকলোখিনি কৰিব আৰু যদি কিবা থাকে কমেণ্ট কৰিব। আজি মানে বেছি দেখাব লগা নাই নাছিলে, মানে আছিল যদিও তাৰমানে বৰষুণৰ কাৰণে মানে গোটেইখিনি প্লেন শেষ হৈ গ'ল। বেয়া নাপাব, এইখিনি আছে ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আছে। বাই বাই।